চিঠিখনত আচলতে কি আছিলে? মোৰ নতুন চিনেমা ৰৈ ৰৈ বিনালে আহি আছে, চাবলৈ আহিবা, মৰম, জুবিন গাৰ্গ বা জুবিন দা। নিজ হাতেৰে লিখি গৈছিল এইখন চিঠি। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে এই পৰিকল্পনা তেওঁ হাতত লৈছিল। কিন্তু এই চিঠিখনৰ উদ্দেশ্য কি আছিল? তেওঁৰ উদ্দেশ্য জানিলে আপুনি আজি আকৌ কান্দি উঠিব। তেওঁৰ উদ্দেশ্য আছিল এই নিজ হাতে লিখা চিঠিখন অসমৰ প্ৰত্যেক ঘৰ অসমীয়াৰ ঘৰলৈ যাব আৰু প্ৰত্যেক ঘৰ অসমীয়াই জুবিন দাই নিজ হাতে লিখা চিঠিখন নিজৰ লগত ৰাখিব আৰু এনেকৈ ৰৈ ৰৈ বিনালেৰ পাব্লিচিটি কৰাৰ পৰিকল্পনা কৰিছিল। ছিংগাপুৰ যোৱাৰ পূৰ্বে অৰ্থাৎ 17 ছেপ্টেম্বৰৰ পূৰ্বে তেওঁ এই চিঠিখন আমালৈ লিখিছিল। কিন্তু সেই আশা যেন আশা হৈয়ে থাকি গ'ল, সফল নহ'ল। পাব্লিচিটি হ'ল, কিন্তু বেলেগ ধৰণে। সেই কথা হয়তো নক'লেও সকলোৱে অনুভৱ কৰিব পাৰিব। চাওকচোন তেওঁ কেনেধৰণৰ পৰিকল্পনা কৰিছিল, মানুহৰ লগত তেওঁ কেনেধৰণে টাচ হ'ব বিচাৰিছিল। নিজ হাতেৰে এখন চিঠি লিখি